26 জানুৱাৰী গণতন্ত্ৰ দিৱসৰ দিনা আমি গৈছিলোঁ মাৰলী থানলৈ বুলি মাৰলী থানৰ প্ৰাণ প্ৰতিষ্ঠা দিৱসলৈ। এয়া চাওক, লাখ লাখ ভক্তই ইয়ালৈ আহিছে প্ৰাণ প্ৰতিষ্ঠা দিৱসলৈ বুলি। আৰু এইফালে চাওক, আপোনালোকক দেখাই দিছোঁ যে কিমান মানুহ হৈছে। আৰু এইফালে নাগাৰা নাম হৈ আছে আৰু সকলো ভক্তই নাগাৰা নাম উপভোগ কৰি আছে। সঁচাকৈ যে বহুত ভাল লগা পৰিৱেশ এটা। আৰু আপোনালোকেও যদি অহা নাই আহিব পাৰে। 1 নং তুলসীবাৰী মাৰলী থান আছে। আৰু এয়া ভাগৱত ঘূৰাই আহিলে শোভাযাত্ৰা কৰি, আৰু এইবোৰ আপোনালোকক অকণ দেখুৱাই দিছোঁ। খুবেই ভাল লগা এটা পৰিৱেশ। ইয়ালৈ আহিলে মন প্ৰাণ সকলো ভাল লাগি যায়। মই বহু বছৰ অহা নাছিলোঁ, বহু বছৰৰ মূৰত এইবাৰ কোনোমতে সৌভাগ্য হৈছে ইয়ালৈ অহাৰ। এয়া সকলোৱে আনন্দ ফূৰ্তি কৰি আছে, নাচি বাগি। আৰু এয়া আমি এতিয়া আহিছোঁ ভোগ খাবলৈ। ইয়াতে অহা সকলো ভক্তকে ভোগ দিয়া হয়। পথাৰতে এনেকৈ খাবলৈ ঠাই আছে, বহি খাবলৈ বুলি। লাখ লাখ ভক্তই ইয়াতে ভোগ গ্ৰহণ কৰে। আৰু আপোনালোকেও যদি ইয়ালৈ আহি পোৱা নাই মাৰলী থানলৈ বুলি, আহিব পাৰে। খুবেই বহুত বেছিয়ে ভাল লাগে ইয়ালৈ আহি। আৰু আজিৰ ভিডিঅ'টো মই ইমানলৈ।